মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে মই আজি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ উপযোগী হোৱাকৈ পাঠ এটা আগবঢ়াব লৈছোঁ। পাঠটি হৈছে সংখ্যা চিনাকি। আৰু আমি আজি চিনাকি হ'ম 1ৰ পৰা 50লৈকে। এতিয়া প্ৰথমতে আমি আহোঁ পাঠটোৰ নাম কৈছিলোঁ সংখ্যা চিনাকি। এতিয়া ইয়াত যিখিনি সংখ্যা ওলাব তোমালোকে সেইখিনি মোৰ পিছে পিছে কৈ যাবা, হ'বনে? কি ওলাইছে চোৱা। 1 তোমালোকে কৈ যাবা 1 2 3 4 5 6 7 8 9 10 চবে কৈছানে? তোমালোকে যদি শুদ্ধকৈ কৈছা এতিয়া কম্পিউটাৰে কি কৰিব, তোমালোকে তাৰমানে শুদ্ধকৈ কৈছা, হয়নে? এবাৰ আহোঁ তাৰ পিছৰখিনি। ইয়াত কি আহিছে তোমালোকে কি বুলি কোৱা? 1 10 1 11 বুলি কোৱা, হয়নে? তেনেকৈ নকলেও হ'ব, মোৰ পাছে পাছে কৈ যাবা 11 12 13 14 তোমালোকে 14 বুলি কোৱা, 14 নকবা দেই। কি ক'বা? 14 15 16 কিছুমানে কি কোৱা? 16 কোৱা, হয়নে? 16 নকবা, কি ক'ব লাগিব? 16 17 18 19 20 চবে ক'লানে? যদি ক'লা তেনেহ'লে এইবাৰ আহোঁ কি আহে ন? 21 22 23 24 25 26 27 28 29 30 তাৰ পিছৰখিনি চাওঁ। 31 32 33 34 35 36 37 38 39 40 চবে ক'লানে? আকৌ কৈ দিছোঁ 31 32 33 34 35 36 37 38 39 40 ভাল ল'ৰা ছোৱালী ন? এতিয়া ইয়াৰ পিছৰখিনি ক'বা দেই। একচল্লিছ 42 43 44 45 46 47 48 49 আৰু শেষৰটো কি 50